হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটা নতুন ৰেচিপি। আজিৰ ৰেচিপিটো হৈছে সান্দহগুড়ি। সান্দহগুড়ি বনোৱাটো একেবাৰে সহজ। সান্দহগুড়ি বনাবৰ বাবে প্ৰথমে আমি লৈছোঁ কোমল চাউল। কোমল চাউল আমি 1 কেজি লৈছোঁ। তাৰ লগত আমি লৈছোঁ বৰা চাউল। বৰা চাউল আমি 1 কেজি লৈছোঁ। কোমল চাউল আৰু বৰা চাউলৰ পৰিমাণটো আমি একেই লৈছোঁ। আৰু ইয়াৰ লগত আমি লৈছোঁ জহা চাউল। জহা চাউলটো আমি আধা কেজি লৈছোঁ। এয়া হ'ল জহা চাউল। জহা চাউলটো আমি আধা কেজি লৈছোঁ। তাৰপিছত এয়া আমি লৈছোঁ আইজং চাউল। আইজং চাউলো আমি আধা কেজিয়ে লৈছোঁ। গোটেইখিনি এতিয়া আমি মিক্স কৰি ল'ম। গোটেইখিনি চাউল আমি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া আমি মিক্স কৰি 5 ঘণ্টাৰ বাবে তিয়াই থ'ম। এয়া 5 ঘণ্টা আমি তিয়াই থৈ দিয়াৰ পিছত চাউলখিনি এনেকুৱা হৈছে। আৰু 5 ঘণ্টা একদম নলৰাকৈ তিয়াই থৈ দিলে হ'ল। যিমান ভালকৈ চাউলটো সিজিব সিমান ধুনীয়াকৈ আমাৰ সান্দহগুড়িখিনি হ'ব। গতিকে এনেকুৱা হৈ গৈছে আমাৰ তিয়াই থোৱাৰ পিছত। এইখিনি 5 ঘণ্টাৰ বাবে তিয়াই থোৱাৰ পিছত আমি এতিয়া এইখিনি ভাজিবলৈ দিম। যিহেতু আমি ঢেঁকীত খুন্দিম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি চাউলখিনি লৈছোঁ, লৈ কেৰাহীত দি দিছোঁ। কেৰাহীত আমি জুইতে বনাইছোঁ সান্দহগুড়িখিনি। এতিয়া ধুনীয়াকৈ চাউলখিনি ফুটি অহালৈকে আমি ভাজি থাকিব লাগিব। লৰাই থাকিব আৰু ভাজি থাকিব, নহ'লে লাগি যাব পাৰে তলত। গতিকে অলপ অলপকৈ লৰাই থাকিব আৰু চাউলখিনি ভাজি থাকিব। আৰু চাউলখিনি এটা এটাকৈ যেতিয়া ফুটি আহিব, অলপ গোট খাই আহিব চাউলখিনি, তেতিয়ালৈকে আমি ভাজি থাকিব লাগিব। এয়া আমাৰ চাউলখিনি ভাজি হৈ গৈছে। আপোনালোকে দেখিছে চাউলখিনি ভাজি হোৱাৰ পিছত এনেকুৱা হৈ যাব। আৰু তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ চাউলখিনি ভাজি হৈ গৈছে। আৰু ইয়াৰ পিছত চাউলখিনি ভাজি হোৱাৰ পিছত আমি এতিয়া এইখিনি খুন্দিবলৈ দিম। লগতে মই আৰু এটা কথা কৈ দিওঁ, চাউলখিনি কালাৰটো অকণমান চেঞ্জ হ'ব আৰু অকণমান ব্ৰাউন কালাৰ হ'ব। এতিয়া আমি চাউলখিনি ঢেঁকীত দি দিলোঁ আৰু এতিয়া চাউলখিনি খুন্দি আছোঁ। যিহেতু মই বনোৱা নাই, মাহঁতে বনাইছে, সেইটো কাৰণে মই জাষ্ট আপোনালোকক দেখাই দিছোঁ আমি কেনেকৈ বনাওঁ। যিহেতু এতিয়া বিহুৰ সময়, সকলোৱে ঘৰত বিহুৰ বাবে প্ৰস্তুতি চলাইছে, সেইবাবে আমিও যিখিনি বনাইছোঁ মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। সকলোৱে বনায় এই গুড়ি সান্দহটো, কিন্তু আমাৰটো অকণমান ডিফাৰেণ্ট হয়। মানে আমি বৰপেটীয়া ষ্টাইলত বনাওঁ এই সান্দহগুড়িটো, অকণমান বেলেগ হয়। সেই গতিকে মই ভাবিলোঁ আমাৰ ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু এয়া আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈকে, আমি কেনেকৈ বনাওঁ আৰু ইয়াৰ আউটকামছটো কেনেকুৱা হয়। আৰু আপোনালোকে যদি ভাবিছে এই গুড়িটো আপোনালোকে মিক্সাৰত কৰিব, মিক্সাৰ গ্ৰাইণ্ডাৰত কৰিব, তেতিয়াহ'লে এইটো গুড়িটো তাতে বনোৱা নহয়। এইটো যিমানখিনি পাৰে আপোনালোকে ঢেঁকীতে খুন্দিবলৈ চেষ্টা কৰিব। মিক্সাৰ গ্ৰাইণ্ডাৰত কৰিলে এইটো এনেকুৱা নহ'ব যেনেকুৱা আমি বনাব গৈ আছোঁ। গতিকে একেবাৰে মিহি হৈ যাব বস্তুটো। গতিকে এই বস্তুটো ঢেঁকীত বনোৱাটোৱে বেছি প্ৰিফাৰ কৰোঁ মই। আৰু অকণমান লৰাই দি খুন্দি থাকিব লাগে। যিহেতু বাহিৰত ওলাই আহে ঢেঁকীটো খুন্দি থাকিলে, সেই গতিকে অকণমান লৰাই দি গোটেইখিনি ধুনীয়াকৈ খুন্দি ল'লেই হৈ যায়। এয়া আমাৰ সান্দহগুড়িখিনি খুন্দি হৈ গৈছে, সেইটো কাৰণে আমি উঠাই থ'লোঁ। ঠিক এনেদৰে আমি গোটেইখিনি চাউলৰে গুড়াখিনি আমি খুন্দি ল'ম। আৰু এতিয়া আমাৰ এইখিনি হৈ গ'ল। মই আপোনালোকক দেখাই দিলোঁ আমি কেনেকুৱাকৈ সান্দহগুড়ি বনাওঁ। একেবাৰে সহজতে হৈ যায়। লগতে মই আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যদি বৰা চাউলটো নিদিয়ে তেতিয়াহ'লে আপোনাৰ সান্দহগুড়িটো এনেকুৱা গোটা টাইপ হৈ নাথাকিব, একেবাৰে গুড়া হৈ যাব। গতিকে সেইটো আপোনালোকে স্কিপ নকৰিব। আৰু এনেকুৱাকৈ আপোনালোকেও সান্দহগুড়ি বনাই চাবচোন, খাই পেলাই খুব সোৱাদ লাগে। গুড়ি সান্দহটো আৰু এই সান্দহটোৰ মাজত অকণমান সোৱাদটো ডিফাৰেঞ্চ আছে। গতিকে এয়াই আছিল আজি মোৰ সান্দহগুড়িৰ ৰেচিপি ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে মোৰ এই ৰেচিপি চাই ভাল পালে আৰু আপোনালোকেও এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। আৰু বিহুত মই যিমানখিনি বস্তু বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। গতিকে মোৰ চেনেলটো যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আজি ভিডিঅ' ইমানেই। থেংক ইউ।